মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি ৰোমান সংখ্যাৰ বিষয়ে অলপ ধাৰণা দিম। ৰোমান সংখ্যা আমি কেনেকৈ লিখোঁ আমি ইয়াত শিকিম। আমি ৰোমান সংখ্যা বিশেষকৈ I, V, X, L, C, D আৰু M এই লেটাৰ্ছবিলাক আমি ব্যৱহাৰ কৰোঁ। য'ত I মানে আমাৰ ভাৰতীয় পদ্ধতিত 1 হ'ব, V মানে 5, X মানে 10, L মানে 50, C মানে 100, D মানে হ'ব 500 আৰু M মানে 1000 হ'লনে? এইটো ৰোমান সংখ্যা আৰু হিন্দু আৰবীয় পদ্ধতিৰ যিটো মান তাৰ সম্বন্ধ। এতিয়া এই সংখ্যাবিলাক আমি ৰোমান সংখ্যাৰ পৰা ভাৰতীয় সংখ্যা কেনেকৈ বনাম বা ভাৰতীয় সংখ্যাৰ পৰা আমি ৰোমান সংখ্যা কেনেকৈ লিখোঁ তাৰ কাৰণে নিয়ম কেইটামান আছে। নিয়মবিলাক তোমালোকে জাতীয় বিদ্যালয়ৰ পেজ নম্বৰ 28ত পাবা, তাত আছে ৰোমান সংখ্যা। 1 নম্বৰ নিয়ম I, X, C, M এই চাৰিটা প্ৰতীক সৰ্বাধিক 3 বাৰ একেৰাহে ব্যৱহাৰ কৰিব পাৰি, হয়নে? আমি I 3 বাৰ ব্যৱহাৰ কৰিব পাৰি, অৰ্থাৎ এক সংখ্যা 3 বাৰ 3 লিখিবলৈ হ'লে আমি I 3টা ব্যৱহাৰ কৰিম, কিন্তু আমি 4 লিখিবলৈ 4টা I আমি ব্যৱহাৰ কৰিলে নহ'ব। বা তেনেকৈ X আমি 3 বাৰহে ব্যৱহাৰ কৰিব পাৰিম, 4 বাৰ বা 5 বাৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ। সেইকাৰণে I, X, C, M এই 4টা প্ৰতীক সৰ্বাধিক 3 বাৰ একেৰাহে ব্যৱহাৰ কৰা হয়। আমি ধৰা 30 লৈকে লিখিব পাৰোঁ। 30 লিখিবলৈ হ'লে X যদি আমি 3 বাৰ লিখি দিওঁ সেইটো 30 হ'ব, কিন্তু 40ৰ কাৰণে আমি 4টা X লিখিলে ভুল হ'ব। সেইটো নিয়ম কি মই 2 নম্বৰত ইয়াত পাম। তেনেকৈ 3000 লিখিবলৈ আমি M 3 বাৰ ব্যৱহাৰ কৰিব পাৰিম, কিন্তু 4 বাৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। তাৰপিছত 2 নম্বৰত আছে এটা সংখ্যাত I, X, C, M এই প্ৰতীক কেইটা একেৰাহে 2 বাৰ বা 3 বাৰ থাকিলে সিহঁতৰ মানবোৰ যোগ হয়, হয়নে? আৰু মই যেনেকৈ ক'লোঁ 30 লিখোঁতে X 3 বাৰ, অৰ্থাৎ যিমান বাৰ হয় সিমান বাৰ যোগ হয়। অৰ্থাৎ I এটা মানে 1, I দুটা মানে 2 বাৰ যোগ, 3টা মানে 3 বাৰ যোগ, সেইটো X ধৰা 2টা হ'লে কি হ'ব 10 যোগ 10, কাৰণ Xৰ মানটো 10 আছিলে, সেইটো নিয়ম। তেনেকৈ বাকীখিনিৰ কাৰণেও একেই। ধৰা C যদি 3টা হয় 100 যোগ 100 যোগ 100 হৈ যায়, সেইটো হ'ব 300। এই তালিকাখন মনত ৰাখিবা, মই ইয়াত লিখিছোঁ। 3 নম্বৰ নিয়মটো চোৱা। VLD প্ৰতীক কেইটাৰ এটা সংখ্যাত এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নোৱাৰি, অৰ্থাৎ এটা সংখ্যাত এই প্ৰতীক কেইটাৰ পুনৰাবৃত্তি নহয়, হয়নে? ইয়াত ধৰা এই VL আৰু D, হয়নে? এইটো ধৰা 5 5 5 থকা, এইখিনি আমি যিকোনো সংখ্যাত এবাৰহে ব্যৱহাৰ কৰিব পাৰোঁ, প্ৰতীকটো এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নোৱাৰি। 4 নম্বৰত আছে এটা ডাঙৰ অংকৰ সোঁফালে এটা সৰু অংক থাকিলে ডাঙৰ অংকটোৰ মানৰ লগত সৰু অংকটোৰ মান যোগ হয়। ধৰা ভিৰ লগত I, হয়নে? যদি সোঁফালে থাকে তেনেহ'লে মানে সোঁফালে মানে তাৰ পিছত যদি লিখোঁ সৰু অংকটো আমি যোগ কৰিব পাৰোঁ। ধৰা ভিৰ মান 5, Iৰ মান 1, 6 হৈ গ'ল। তেনেকৈ ধৰা এইটো লৈছোঁ XV, Xটো ডাঙৰ হয় 10, Vটো 5, গতিকে সোঁফালে যদি থাকে তেনেহ'লে সেইটো হ'ব যোগ হ'ব। যদি বাওঁফালে থাকে, অৰ্থাৎ যদি আগত থাকে তেনেহ'লে সেইটো কি হ'ব বিয়োগ হ'ব। ধৰা IV, হয়নে? IV আমি সাধাৰণতে জানা তোমালোকে 4 লিখোঁতে আমি IV লিখোঁ, সেইটো কি নিয়মত পৰে? এই 5 নম্বৰৰ নিয়মত পৰে। এটা ডাঙৰ অংকৰ বাওঁফালে সৰু অংক থাকিলে ডাঙৰ অংকটোৰ পৰা সৰু অংকটো বিয়োগ হয়। সেইকাৰণে ভিৰ মান 5, Iৰ মান 1, 5ৰ পৰা 1 বিয়োগ কৰি দিছোঁ, 4 লিখিলোঁ। তেনেকৈ ধৰা XL, হয়নে? XL আমি সাধাৰণতে 40ত আমি ব্যৱহাৰ কৰোঁ, হয়নে? গতিকে XLৰ মান 40 কেনেকৈ হ'ল? Xৰ মান 10, Lৰ মান 50, গতিকে 50ৰ পৰা 10 বিয়োগ কৰি দিছোঁ, কাৰণ সেই সৰু মান মানে Xটো Lতকৈ সৰু, এইকাৰণে সৰুটো যদি বাওঁফালে আছিলে বা আগত আছিল কাৰণে বিয়োগ হৈ গ'ল। যদি Xটো পিছত থকা হ'লে LX থকা হ'লে কিন্তু আকৌ কি হৈ গ'লে
ষাঠি হৈ গ'লে, কাৰণ পিছত থকাটো যোগ হ'ব। গতিকে ইয়াত আমাক সাধাৰণতে 4 আৰু 5ৰটো বেছি ইম্পৰ্টেণ্ট। নিয়মখিনি মই দেখুৱাই আছোঁ আৰু কেইটামান কৰিও দেখুৱাম। এটা ডাঙৰ অংকৰ বাওঁফালে VLD এই প্ৰতীককেইটা কেতিয়াও নবহে, হয়নে? ডাঙৰ অংক বাওঁফালে কি হয়, এই মানবিলাক নবহে। কি কি নবহে? VL আৰু D। অৰ্থাৎ VL আৰু D ইয়াতকৈ ডাঙৰ অংকৰ পৰা বিয়োগ কৰি সংখ্যা লিখা নহয়, হয়নে? VLD কেৱল যোগহে কৰিব পাৰি, হয়নে? ধৰা 45ত আমি VL লিখিব নোৱাৰোঁ, হ'ব? আমি কি লিখিব লাগিব? 40 লিখিব লাগিব, তাৰ পাছত 5 যোগ কৰিব লাগিব, অৰ্থাৎ VLD আগত নবহে এইটো কেতিয়াও, হ'ব? 45 লিখোঁতে VL লিখিলে সেইটো কি হ'ব? ভুল হ'ব। গতিকে 45 কেনেকৈ লিখিব লাগিব? প্ৰথমতে 40 লিখিব লাগিব। 40 লিখাৰ নিয়ম কি আছিলে? XL, হয়নে? তাৰ পাছত 45ত 5টো কি হ'ব? V, সেইকাৰণে XL V, এইটো নিয়ম। ইয়াৰ পিছত 7 নম্বৰ আছে নিয়ম, 8 নম্বৰ আছে, 9 নম্বৰ আছে, সেইবিলাকো প্ৰায় একেখিনি নিয়ম তোমালোকে চাবা। আৰু ধৰা এই 10 নম্বৰ নিয়মটো মই কৈ দিছোঁ। কোনো এটা সংখ্যাৰ ওপৰত 8 দিলে ইয়াৰ মান 1000 গুণ বাঢ়ে, অৰ্থাৎ 5000 লিখিবলৈ তুমি 5ৰ ওপৰত ডেছ এটা দিলেই হৈ গ'ল, বা 50000 লিখিবৰ কাৰণে Lৰ ওপৰত ডেছ এটা দিলেই হ'ল, সেইটো নিয়ম। এতিয়া তোমালোকে অনুশীলনী 1E2 চাই লোৱা। অনুশীলনী 1 আছে, তলৰ সংখ্যাবোৰৰ ৰোমান সংখ্যাকৰণ পদ্ধতিত লিখা। মই ইয়াত ৰেডি কৰি থৈছোঁ। তলৰ সংখ্যাবোৰ ৰোমান সংখ্যাকৰণ পদ্ধতিত লিখা। 95, হয়নে? এতিয়া 95 হওঁতে কি কি লাগে? আমাক লাগিব 90 যোগ 5, হয়নে? এতিয়া 90 কেনেকৈ লিখিছিলে? 90 লিখা নিয়ম, হয়নে? আমি কি কৰোঁ? 1ৰ পৰা 10 বিয়োগ কৰোঁ, হয়নে? তেতিয়া আমি 90 পাওঁ। সেই বিয়োগ কৰাটো কি হ'ব? C আছিলে 100, হয়নে? গতিকে চিৰ আগত আমি X যদি লগাই দিওঁ তেনেহ'লে কিমান হ'ব? সেইটো হ'ব 90। আৰু ইয়াতো তোমালোকে পাইছিলা সেই বস্তুটো, হয়নে? এইটো 90 লিখোঁতে কি কৰিছিলা? XC, হয়নে? গতিকে XC মানে 90, সেইটো মনতে ৰাখি দিবা। 90 আৰু 5টো V, গতিকে 95 মানে কি হ'ব? XC V। তেনেকৈ 133, হয়নে? ধৰা B নম্বৰত লৈছা 133। 133টো কেনেকৈ লিখিবা? 133। প্ৰথমতে 100 লাগে, কি লাগিব? তাৰপিছত 30 লাগিব। 30 যোগ কিমান? 3, হয়নে? 100 হ'লে কি আছিলে আমাৰ? 100 হ'লে ইয়াত চোৱা, 100 হ'লে C, হয়নে? গতিকে মই ইয়াত লিখিলোঁ C। এতিয়া 30 আমি তিনিটা X আমি লিখিব পাৰোঁ, কাৰণ 3টালৈকে লিখিব পাৰি, সেইকাৰণে 30 লিখিব পাৰিম। 10 কৰি কিমান হ'ব? 30। তাৰপাছত 3টো 3টা I, এইটো কি হ'ল? 133। তাৰপিছত আছে তোমালোকৰ 150। 150 কেনেকৈ লিখে? 100 যোগ 50, হয়নে? 150টো সহজ, 100 যোগ 50। গতিকে কি হ'ব? 100 হ'লে C, 50 মানে L, হয়নে নহয়? 100 মানে C, 50 মানে L, গতিকে CL হৈ গ'ল। তেনেকৈ মই আৰু এটা লৈ লৈছোঁ, Dটো ল'ব পাৰা, একো নাই। D কি হ'ব? 212। মই ডাইৰেক্ট কৰি দিছোঁ। 212 কেনেকৈ হ'ব? 200 যোগ 10 যোগ 2, হয়নে? 200 আমি কেনেকৈ লিখোঁ? 2টা C, 10টো X, 2টো কি হ'ব? 1, গতিকে CX I, হয়নে? এইটো 212 হৈ গ'ল। তেনেকৈ তোমালোকে কৰিব পাৰা। মই ইয়াত Gটো কৰি দিছোঁ। 467 আছে, হয়নে? 467 কেনেকৈ পাবা? 467 ইকুৱেল 400 প্লাছ কিমান? 60টো কিমান পাবা? 50 প্লাছ 10 প্লাছ 7, হয়নে নহয়? গতিকে 400টো কি আছিলে? CD হ'ব দেই।
তোমালোকে 400 লিখাৰ নিয়মটো ইয়াত চাই ল'বা। এইটো 400 লিখাৰ নিয়ম খাতত আছিলে, মই পঢ়ুৱাই দিয়া নাই, তোমালোকে চাবা। আমি কি কৰিম, 500ৰ পৰা 100 গ'লে 400, এইকাৰণে কি হয়, ডি মানে 500 আছিলে, ডিৰ আগত যদি আমি 100 লিখি দিওঁ মানে চি দি দিওঁ, তেনেহ'লে 500ৰ পৰা 100 গ'লে 400, এইকাৰণে চি ডি হয়। ডি চি হ'লে নহ'ব দেই, চি ডি। তাৰপিছত 50টো হ'ব এল, তাৰপাছত 10টো হ'ব এক্স, তাৰপাছত 3টো হ'ব 5, 6, 7, হ'ল। এইটো নিয়ম, এনেকৈ তোমালোকে ৰোমান সংখ্যা লিখিব পাৰিবা। গতিকে তোমালোকে কি বুজি পালা, এই ৰোমান সংখ্যা লিখাৰ আগতে এই তালিকাখন জানিব লাগিব আৰু ইয়াৰ তলত থকা কেইটামান নিয়ম আছে, নিয়মখিনি তোমালোকে পঢ়ি চাব লাগিব। নিশ্চয় আজিৰ ক্লাছটো তোমালোকে বুজি পাইছা। তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গক জনাবা আৰু প্ৰেক্টিছ কৰি থাকিবা। ধন্যবাদ।